বালাজী মন্দিৰ আহিলোঁ আইতাৰ লগত। আইতা আৰু মই মন্দিৰত আহি মনটো বহুত বেছি ভাল লাগে নহয়নে? বহুত দিন আহিছিলোঁ এদিন মাৰ লগতে মাজতে আৰু আমাৰ আইতাই যে ইমান কষ্ট কৰি সেই বঙাইগাঁৱৰ পৰা 6 ঘণ্টা বাছত বহি মোৰ লগত আহিছে। মই আইতাকনো কেনেকৈ মন্দিৰবোৰ নেদেখুৱাই থাকোঁ। আৰু আইতাই কৈছিলে মই বালাজী মন্দিৰত চাব যাম আৰু সেয়েহে মই কাইলৈ আহিছিলোঁহে আৰু আজিয়ে মন্দিৰত আহিলোঁ, বালাজী মন্দিৰত লৈ আহিলোঁ। আইতাৰ গাটো খুব বেছি ভাল নহয়, যিহেতু বয়সো হ'ল। আমাৰ আইতাৰ 85 বছৰ হৈয়ে গ'ল আৰু ভাবিলোঁ এতিয়া লৈ আহোঁ আৰু কেইদিনমান পিছত বেছি বয়স হ'ব, আহিব নোৱাৰিব। তেতিয়া এনেকৈতো আহিব নোৱাৰিব, এতিয়া যিহেতু আহিব পৰা হৈ আছে সেয়ে ভাবিলোঁ মন্দিৰকে দেখাওঁ আৰু আইতাহঁতকনো কি দেখাম, মন্দিৰতে লৈ আহিলোঁ। আইতাৰ সঁচাকৈ বহুত বেছি ভাল লাগিছিল আৰু ভিতৰত ফটো উঠিব নিদিয়ে, মানে ফটো মৰা নিষেধ বুলি লিখা আছিলে। আৰু আইতাই লাডু লৈছে। আগতে এটা লাডু 25 টকাকৈ আছিল আৰু এটাত এতিয়া 50 টকা হ'ল, মানে দুটা লৈছিলোঁ 100 টকা। আৰু আইতাই দিলে পইচাটো, ক'লে ময়ে প্ৰসাদটো লওঁ, সেয়ে বাৰু প্ৰসাদটো ল'লোঁ। আৰু গছৰ তলত গছৰ তলত আইতা আৰু মই বহিছোঁ। ধুনীয়াকৈ বহা জেগা আছে কিন্তু ৰ'দত আছে যে সেইকাৰণে মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া। ইয়াৰ পৰা মানে যাবই মন যোৱা নাই। আইতাৰ বোলে ভোকো লগা নাই, পিয়াসো লগা নাই। মন্দিৰত আহি বহুত বেছি ভাল লাগিলে আহি। আজিলৈ এতিয়া বাই, আকৌ লগ পাম আপোনালোকক নতুন